তো হে গাইজ গুড মৰ্ণিং ৱেলকাম টু মাই ইউটিউব চেনেল। তো গাইজ আজি যাই আছোঁ মই শুৱালকুছিৰ ৰাসত আৰু সিদিনাখন আপোনালোক আধৰুৱা ৰাস দেখাইছোঁ। আজি সম্পূৰ্ণ দেখুৱাম তো শুৱালকুছিৰ ৰাসত কি হৈছে কি হোৱা নাই গোটেই দেখাইছোঁ। তো গাইজ আজি এটা ধামাকাদাৰ ভিডিঅ' হ'বলৈ গৈ আছোঁ। তো এতিয়া পালোঁ আমি বংশৰ এইটো শুৱালকুছিলৈ বেছি সময় নাই। তো আৰু আজি ধামাকাদাৰ ভিডিঅ' হ'ব তাৰে মাজত আৰু ৰাসত কি হৈছে কি হোৱা নাই সম্পূৰ্ণবিলাক দেখাইছোঁ। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকোঁ গাইজ। কি কি গাড়ী চলাই ইয়া কি নাযাওঁ মানে কি মুঠি লয় গাইজ ইয়াৰ মানে ক'ৰবাত আহিলি চব হাগা মুতা চব আগত ধৰে গাইজ। তো মুতা আছে তাতে ক'ত মুতা জায়গা নাপাবা তুমি পাবি কিন্তু অলপ বহুতে নহয় নহয় তাৰে মাজতে মুতিম মই মই আহোঁতে মানে এইগিলা মোৰ চক টক ইলা লেভেল বোলা বস্তু নাই কাৰণ ঠাণ্ডা বোলা বস্তু মেইন আৰু ঠাণ্ডাত দাগলি আৰু মেইন কথা চলা পিন্ধাই লাগব। কিছুমানে মানে অলপ লেভেলত নিপিন্ধে ইয়ে গম পাইছো তো কওঁতে মোকে কবি কওঁতে মানে তই কোৱা নাই মই কথাটো কৈছোঁ গম পাইছ না মানে ই এক মই ক'লোঁ মানে তই ঠাণ্ডাৰ কাপোৰটো পিন্ধ এ নাই এনে পাৰিম মই নহয় তাৰমানে মই গাইছ মই কথা মই তাৰ গৰম লাগিছিল ঘৰত মই ভাবছোঁ নালাগে মই গাড়ীখন চলাওঁতে গম পাইছোঁ গাইছ যেনে ঠাণ্ডা লাগছে আৰু এটা কথা ঘৰত থাকিলেতো গৰম লাগবই ইতেন কেনে লাগছে গম পাইছ না সেই লেভেল বডিডাল দেখে কাম নাই গম পাইছা ইমান এটা কেমেৰা কমান আনগে হ'ব দে মানে আৰু গাইজ এতিয়া মত আহি মানে কি অৱস্থা বেয়া হৈ গৈছে ৰাসত আহিলেতো এনে আহিব নোৱাৰা অলপমান মাল লাগব না তো দুটা এটিএম অলৰেডি বন্ধ হয় তো এতিয়া এইটোত আছে মানে চাওঁ এই তাকে ধৰণ আজি ৰাসৰ দিনা এনে হ'লে বেয়া হ'ব দেই কিন্তু আছে নাই চাই লওঁ ইমান টাইম লাগে না কি হ'ব বৰ ভাগৰ ৰাস হৈছে আজি ইয়াতে আৰু এইখিনি গোটেই শেষ কৰিবি নেকি আজি শেষ কি কয় মানে এটা পান খাবি মই এটা পান খাম বাকী 10 টকা কি হৈ যাব যাব আৰু কিবা কিবি খাবলৈ কিবা তো গাইজ কিবা কৰি আৰু শুৱালকুছি আৰু সোমালোঁ দে আৰু তো ৰাস পাবাৰ বেছি সময় নাই কি ক পালোঁ আৰু আজি মানে পঢ় কৰি দিবি নেকি তই চাই মানে মই পঢ় কৰিম বুলি ভাবিছোঁ ৰাতিপুৱাই গুচি যাম আৰু পঢ় যে কৰবি তই ৰাসততো ইমান চাব লাগে একো নাই কিন্তু কি পঢ় কি কৰি ঠাণ্ডা বুলি গিলা নহয় গাইছে একদমেই বেয়া গাইছ আপোনালোকে বেয়া ধান্দা বুলি নাভাবিব দে ই মানে এনেই আৰু মোক ফাল্টু কৰে না অলপমান গাইছ আহি পালোঁ আমি ৰাসৰ মেইন গেট এই গেট এই মেইন গেট নহয় নেকি এইটো চবফালে গেট আছে চবফালে মেইন গেট এইটো মেইন গেট নহয় দেই গাইছ এইটো মানে গেট বুলি মানে আৰু শুৱালকুছিত মানে সাত হয় গলি জয় গলি হয় সেই আৰু গেট চবফালে গেট তো মেইন গেট পা নাই আৰু তো দেখা আছোঁ আৰু এটা কথা গম পাইছ না তোৰ আজি তোৰ এটা বস্তু বাচিছে পাৰ্কিঙৰ পইচা আৰু সেইকাৰণে শুৱালকুছিত আহিলি ঘৰ সম্পৰ্কত হ'লে ভাল বিশেষকৈ উৎসৱ পাৰ্বণে হ'লে ভাল এই চাওগিলা চব পাৰ্কিং আৰু কিছুমানে চব পাৰ্কিঙতে থৈ দিছে আৰু গাড়ী চাড়ী এনেকৈ থৈ দিছে এনেকৈ থ'ব নোৱাৰিলে গাইছ কাৰণ আমাৰ গাড়ী কি একদম ছেফত পুৰা ছেফত আছে না তো যাই আছোঁ একদম এতিয়া ভিতৰলৈ আৰু যাই তাতে আপোনালোকক দেখাই আছোঁ একফালে দেখা যি চাওঁ আপোনালোকক দেখাম তো চাই থাকব আৰু দে আহি বোলে যিডাল দেখিলোঁ মই মানুহ গাইছে একদম মোৰ কপাল বিষি গৈছে আমনি উঠাইছে কপাল বিষাইছে মানে একদম মই অৱস্থা বেয়া হৈ গৈছে দেই মানুহ দেখা পায় গাইছ সোধা মানুহ এই চাওক সোধা মানুহ হয় এইখিনি মানুহ আৰু গাইছ আহি মানে মেইন গেট বিচাৰি আছিলোঁ কিন্তু পিছি থাকোঁতে কি হ'ল মেইন গেট পাই গ'লোঁ মেইন গেট তো দেখা পাইছে এইটো মেইন গেট তো এইফালে আমি সোমাম আৰু আপোনালোকক প্ৰতিমাবিলাক দেখাম গাইছ এইটো মেইন গেট একদমতো গাইছ এইটোৱে বিশেষ আকৰ্ষণ বুলি যে কৈছিলোঁ এইটোৱে বিশেষ আকৰ্ষণ গাইছ যাৰ বনাইছে আৰু এইটো ফালে কি বনাইছে আইফিল টাৱাৰ ইয়াৰে ওপৰত যদি একবাৰ উদ্ভাৱ লৈ গাইছ ক'ব নালাগে আৰু দেই গাইছ এতিয়া মোৰ প্ৰৱেশ আৰম্ভ তো এনেকৈ আহি আমি জগন্নাথ পালোঁ গাইছ চাওক এইবাৰ আহিলাম শুৱালকুছি দিছে আহিলোঁ চবৰে মানে এইটো এটা মানে ট্ৰেণ্ডিং চলছে না গম পাইছে না ট্ৰেণ্ডিং এইফালে কি আছে এইটো কি বস্তু এইটো কালিয়া নাকি কালিয়া হয় না তই বৰকেজেতি বিছা এইকাৰণে এনে হৈছে আৰু এইটো হৈছে অনন্ত শয্যা তাৰ দশ অৱতাৰ চাওক মূৰ্তি বা বহুত ধুনীয়াকৈ সজাই পৰাই ৰাখিছে দেই একদম আৰু গাইজ এইটোৱে যেতিয়া আগতে সৰুতে আমি আহিছিলোঁ মানে এইটোৰ মাত শুনিলে মানে একদম কলজা ফাটো ভাল লাগে এই শ্ৰীকৃষ্ণ দৌল যাত্ৰা ঝুলন যাত্ৰা এইবাৰ ৰাস কিন্তু মানব লাগিব গাইজ দে গাইছ সেইখনেই হৈছে বৃন্দাবন তো প্ৰথম দিনা যে আহোঁতে দেখাইছিলোঁ যে কিবা যে থৈলা বস্তাৰ পাহাৰ বুলি কৈছিলোঁ এইখানেই বৃন্দাবন দে
চাওঁ বৃন্দাবন কৃষ্ণকে চিহ্ন শ্ৰীকৃষ্ণ আছে আৰু এইফালে আছে গৰু চৰু এই চব আৰু এইফালে পানী আহি আছে আল্টিমেট গাইজ অৰিজিনেল কৰি যদি এটা যদি ঘৰিয়ালে যদি মানুহ এনেকৈ ভৰিত ধৰিব লাগে গাইজ কেনে হ'ব লাগে অনুভৱ কৰক এই হাতীটোক কিন্তু সেই বোলে পাত্তা পোৱা নাই ঘৰিয়ালটো দে আৰু এইফালে আছে সমুদ্ৰ মন্থন এইফালে আছে মানুহ আহি আছে পূৰা এইবাৰ ৰাসত এইবাৰ ফালি দিব গাইজ তামান মানুহ হৈছে আৰু সেইখন হৈছে ৰথ এই আৰু গাইজ এইখনেই হৈছে ভূপেন হাজৰিকাৰ মুকলি মঞ্চ তো চাওক কৃষ্ণ কি ধুনীয়াকৈ বাঁহী বজাই আছে মঞ্চখন কিন্তু বেলেগ ডেক'ৰেট কৰিছে এইবাৰ দেই যোনে ডেক'ৰেট কৰিছে মানব লাগিব গাইজ ফটো উঠি আছে এইফালে ফটো উঠি আছে এই নে আৰু তহঁতৰে দিন আৰু এইফালে ফটো উঠি আছে এইখনৰ ৰথ আৰু এইফালে শ্ৰীকৃষ্ণ আৰু ঋতুৰাজ এটা বস্তু দেখা নাই মই কি দেখা নাই আহি পালোঁ এই চকুটো ৰঙা হৈছে গাইজ সিদিনা আহোঁতে বাপ্পা যিটো দেখিছিলোঁ যিটো মচনত আছিল মানে ক'ব নাংগে দে আৰু তো আপোনালোকে চাওক এইটোৱে হৈছে ফুটুনা ঐ ঋতুৰাজ নাচাকে ঋতুৰাজ ঐ ঋতুৰাজ নাচাকে নাচা নেকি নাচা মানে চাইছোঁ মই চাইছা 15 মিনিটমান হ'ল আৰু 15 মিনিটমান চাম বুলি আৰু 15 মিনিট চাবি 15 মিনিট চাম হয় নেকি কি কয় তো আপোনালোকক দেখাব লাগে দেখাইছোঁ তো এইফালে চাওক কি ধুনীয়াকৈ মানে কোমোৰা লাগি আছে এই কোমোৰাটো নিব পৰা হ'লে গাইছ কি ধুনীয়াকৈ মাংসৰ লগত বনাই খাব হ'লে গাইছে একদম মজা হ'ল আৰু কি ধুনীয়াকৈ তেজি মলা ঢেঁকি দি আছে এই আৰু এতিয়া আমি খেলাত সোমালোঁ আৰু তো পইচা ওলাব লাগে আৰু খেলা খেলিব লাগে আমি খেলাত সোমালোঁ আৰু খেলাত সোমে এইকেইটা খেলা খেলিব লাগে আৰু মই যিখিনি এতিয়া মোৰ পৰা পইচা আনিছোঁ এতিয়া মোৰ পৰা পইচা নি ওলালোঁ এতিয়া মই খেলাত খেলাব লাগে এই খেলবি যোৱা এটা কথাই কম গাইছ কাৰণ 2 বছৰ এটি ৰাস হোৱা নাই তো খেলা খেলবাই লাগিব খেলাই খেলে খেলো গোটেই মোৰ লগত একো নাখাওঁ গোটেই কথা লাষ্টত চিজন একো খাব নোৱাৰোঁ পাণটো খাম বুলি ভাবিছিলোঁ পাণটো খাব নোৱাৰিলোঁ লাষ্টত নাপাই গিলা গাইছ আৰু 10 টকা এটা পাইছিলোঁ তো খেলা পালোঁ নেকি বেলেগৰ পইচা এইটো কি দেখিলোঁ এইটো নিব পাৰি কিন্তু গাইছ খানা এটা হ'ব গাইছ এইটো যদি কিবাকৈ নিবা বাৰু এটা খানা হ'ব কালি ৰাতিপুৱা বেলেগ কথা নাই আৰু গাইছ মই মানুহ দেখা পাই একদম মোৰ মাথা নষ্ট হৈ গৈছে আৰু খেলাত সোমে মানে মানুহ ভিৰত ধৰি মানুহ গাইছ গৰম লাগি গৈছে মানে মানুহ দেখা পাই চাওক এই দিদি চলি চাওক কিমান মানুহ হ'ব পাৰে চাওক চব মানুহ এইগিলা চব বেলেগ নাই অকল খেলাৰ নামত চব খেলাত পাগলা হৈছে গাইছ ইমান দিনে তো ৰাস হোৱা নাই তো খেলা খেলিম বুলি আছে এইফালে বল দলিয়া আছে কিছুমানে মুৰ্গী আছে মুৰ্গী নিম বুলি ভাবছি এই মুৰ্গীটো নিব পালে আৰু ইয়াতে ভাবছি এই আপিটো ভাবছি আৰু বেলেগ না মুৰ্গীটো নিব পালে কথা নাছিল গাইছ পৰিল গাইছ এটা কেইটামান হাঁহ দেখিলোঁ এই হাঁহকেইটা দেখা পাই মানে একদম মোৰ কোমোৰাৰ লাগি মনত পৰি গৈছে গাইছ এইকেইটা যদি হাঁহ যদি কিবাকৈ নিবা পাৰোঁ এতিয়া মেইন কথা ৰাতিপুৱালৈকে আৰু কোমোৰা দি কি হ'ব খানাটো হ'ব লাগে হয় না তই পাৰিবি নেকি হাঁহৰ গলত ভৰাব আহিছা তই 10 টকাত কেইটা খালোঁ দুটা নেকি 10 টকাত দুটা দিছি কৰিম দে আনিব নোৱাৰা কিনি খাই ভাল গাইছ কিনি খাই ভাল কিনি খালি মানে এটা মজাই বেলেগ গাইছ বেলেগৰ হাত নাংগে আমাক শুনিছে না আৰু তই যে ঘূৰি আছা কিবা খাবি না নাখাৱ খাবি কি খাবি বুলি ভাবছা খালি মানে খাবাই লাগে আৰু তো ৰাতি 12টা বাজে আৰু চাওঁ কিমান অনুমান চাওঁ আৰু গাইছ বস্ত্ৰ মেলাখন বিচাৰি এক হাবা ধৰি খাইছোঁ বস্ত্ৰ মেলাখন কোনফালে আছে অলপমান কুকুৰ গাইছ আহি পালোঁ বস্ত্ৰ মেলা চাৰিওফালে গাড়ীতে পাৰ হ'ব নোৱাৰি তো এণ্ট্ৰি কৰিলোঁ দে গাইছ এই কম্বল দেখিছা কম্বল গাৰু আমি সৰুতে আহোঁতে যেতিয়া আমি কম্বলখন দেখিলে মানে আমি একদম ভিতৰত সোমাই লওঁ গাইছ দেখা পাইছে ভিতৰত সোমাই লওঁ তো এনেকৈ সোমাই লৈ কিবা এটা ফূৰ্তি লাগে অতে কোৱা বস্ত্ৰ মেলাত আহিছোন একোৱেই নাইছোন নাই সিদিনা বাঘেডাল আজি এই সিদিনা বাঘিডালে আজি সেই বাঘিডালে আৰু হয় না বস্ত্ৰ মেলা কাপোৰে মানে বস্ত্ৰ মেলা কাপোৰ গম পাইছোঁ মই কিন্তু সিমান সেই না আগৰ দৰে নাই গম পাইছোঁ পইচা পাতিৰ অভাৱ হৈছিল মই যেতিয়া কাপোৰ কিনিবা মোৰ কাপোৰ কৈ মোৰ কাপোৰ নাই ইৰো কাপোৰ নাই আৰু কৰিলা চাদৰ মেখেলা গিলাহে দেখি থৈছিল এইগিলা মানুহ থাকিলে কি হ'ব আমি কি মানে আমি পৃথিৱীত এনেই মানে জন্ম লৈছোঁ আমাৰ কাম নাই ওপৰে পৰা তোতকে ফেলাই দিছি
গাইছ পূজা বুলি তোৰ মিঠে বুজাই আৰু বেলেগ নাই আৰু আমাৰ আৰু এই মিঠে এক টপলা লো আৰু ঘৰত যা সেই কথা আৰু গাইছ এটা কথা আমি জহাই দি আহি গৈছোঁ মুঠ চুট খচি ফেলে একদম চব ফালে খচি ফেলে মুঠ চুট উঠি পেলাই জোতা চোতা গেছি আৰু গাইছ নহয় তাৰমানে আমি যোনফালে তোনফালে আমি চিনি নাপাওঁ চিনি নাপাওঁ না ভালকৈ আমি সেইকাৰণে বৰ বেয়া হৈছে মাজে সময়ে মানে আহিব লাগিব আৰু ফল গৈছে গম পাইছে না আহিলেও চিনি নাপাওঁ তই এই ৰাতি হ'লে আৰু ৰাতি হ'লে এনে হ'বই আৰু গাইছ পূজাত গ'লে মেইন কথা এইখন দোকান দেখি তামান গুৰুত্ব পৰে কাৰণ মেইন বস্তুগিলাৰ বেছি দাম নলয় না আৰু যেতিয়া আমি পূজা চাব গৈছিলোঁ সৰুতে বেলেগ বস্তু নিকিনিলেও এই বস্তুটো কিনিব লাগে কাৰণ পইচা জমা কৰিব লাগে এতিয়া আমি ভি মাৰ্টত সোমাম ভি মাৰ্ট এইখনে হৈছে ভি মাৰ্ট মোৰ সুধিটো আছে কাৰণ ভি মাৰ্ট এতিয়া যি লাগে চব পাই দে গাইছ মোবাইলৰ কাভাৰৰ পৰা চশমাৰ পৰা আদি চব পায় মানুহ চাওক মানুহ আৰু এইফালে আছে বেগ বেগবিলাক কিমান দাম হয় 150 আৰু এইগিলা হ'ল ঠাণ্ডাৰ টুপি চুপি চব আছে আৰু আপোনালোকৰ যেনে ধৰণৰ কাপ লাগে ইয়াত চব সকলোবিলাক পোৱা যাব আপোনালোকে আহক আৰু নিয়ক আৰু ঘৰতে বহি চাহ খাওক আৰু গাইছ ইয়াত যিমান পুতলা আছে তো গাইছ চবতে 100 টকা 100 আৰু গাইছ পূজা বুলিলে আৰু তো এইখন দোকান থাকিবই লাগিব চম্পাপুৰ আৰু পপকৰ্ণকেইটা আগতে থাকিব যায় কি দেখা পায় মোৰ সময়ৰ মোৰো হোটেলত সোমালোঁ তই কিবা এটা খাম বুলি ভাবি তই কি কবি তই জি খা গাইছ চাওমিন কৈছোঁ চাওমিন খাওঁ বৰ গৰম লাগিছে গাইছ খাই লওঁ গাইছ চাওমিন আহিব চাওমিন দেৰ খাওঁ ৰে কথা গাইছ এই গাইছ মানুহ চাওক মানুহ গাড়ীগিলা চাওক চলিগিলা মানে উঠি মানে একদম সৰু চলিগিলা উঠি আছে গাড়ী আৰু এই দাদাজনলৈ বেয়া লাগিছে মানে এতিয়া মানুহজনে এত উঠোঁ নাই কি কৰিব আৰু এইফালে আছে চকৰি আৰু এইফালে আছে কি বাইক চাইক এইগিলা ঘূৰাই এইটো বনাইছে আৰু এইগিলা চব ফালে মানুহ আৰু কিমান মানুহ আৰু মেইন কথা কি ভইচটো তাতে একদমেই নাহে কাৰণ যিমান আটা একদম গান চান আৰু চলিগিলা ইয়াতে ই উদ্ভান দিলে তাৰ বেটা উদ্ভাৱ আছে তো নি তো এইফালে আছে যাদু তো এইফালে ৰেডি হৈছে চেন এক্সপ্ৰেছখন তো চক তো ফাইনেলি আহিলোঁ চেৰকি আৰু মানুহ চাওক একদম ৰখি আছে উঠিম বুলি দে আৰু এইখন গাড়ী দেখিছে আপোনালোকে মই সৰু টাউনত উঠিছিলোঁ এইখন গাড়ীত উঠি এই কাকো গুৰুত্ব নতা পূৰা লেভেলত পূৰা চলাই আৰু কৈছে আপোনালোকে দেখা পাইছে এই দাদাজনৰ গোটেই চেৰকিটোৰ কণ্ট্ৰলখিনি দাদাৰ হাতত থাকে আৰু কৈছে মাত্ৰ 100 টকা সোণৰ দাম কমি গৈছে কাৰণ ঘৰত যদি বিয়া আছে সোনকালে আহক আৰু নিয়ক পিনাৰে কথা আৰু গাইছ যেতিয়া ক'ৰবাত অহা যায় বা পূজা চূজা পাৰ্বণ এইগিলা অহা যায় মেইন চানাটোলৈকে মনত পৰে কাৰণ চানাটো এটা বেলেগ বস্তু মানে গাত গৰম আনি দিয়ে এতিয়া আৰু বেলেগ কথা নাই মিঠা টপলাকেইটা হাতত লৈ যাৱাৰহে কথা মেইন কিন্তু খাবাৰ লাগি বহুত ভাল সেইকেইটা খুৰমা এই আগতে আছে জিলাপি দোকানত আহিলোঁ মিঠা টপলা মানে মই মিঠা লওঁ ভাবি আছোঁ মানে 140 টকা মিঠা যেতিয়া লোৱা হ'ল আৰু এয়া হ'ল কি পপকৰ্ণ গাইছ এতিয়া ঘৰতে যাই থাকোঁ তো গাইছ ভিডিঅ'টো কাৰণে ভাল হৈছে যদি ভাল পাইছে লাইক কৰিব আৰু যদি মোৰ চেনেল নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইবটো কৰিব তাতে আজিলৈ মানে বাই বাই